আপোনালোকে জানেনে ভাৰতৰ এখন উচ্চ ন্যায়ালয়ে একে সময়তে 4খন ৰাজ্যৰ ন্যায়িক দায়িত্ব বহন কৰে। আজিৰ এই ভিডিঅ'টোত আমি এনে এখন উচ্চ ন্যায়ালয়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছো আৰু এই উচ্চ ন্যায়ালয়খন হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয় হৈছে অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যৰ উমৈহতীয়া উচ্চ ন্যায়ালয়। 1948 চনত স্থাপিত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰথমে অসম উচ্চ ন্যায়ালয় নামেৰে জনাজাত আছিল। 1971 চনত এই নাম সলনি কৰি গুৱাহাটী উচ্চ ন্যায়ালয় কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৱাহাটীৰ প্ৰধান আসনৰ বাহিৰেও 3খন বাহিৰৰ বিচাৰপীঠ আছে আৰু সেইকেইখন হ'ল নাগালেণ্ড ৰাজ্যৰ বাবে কহিমা বিচাৰপীঠ, মিজোৰাম ৰাজ্যৰ বাবে আইজল বিচাৰপীঠ আৰু অৰুণাচল প্ৰদেশ ৰাজ্যৰ বাবে ইটানগৰ বিচাৰপীঠ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল ছাৰ RF লজ। আপোনালোকে জানেনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? যদি জানে নামটো তলৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।